Hi guys, hope you are all have fine. আৰু আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব এটা পাৰ্থ। ভিডিঅ'ৰ বিষয়লৈ আগবঢ়াৰ আগতে আপোনাৰ আগত এটা কুৱেশ্যন ৰাখিব বিচাৰিছোঁ। আমি সকলোৱে জানো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। বৰ্তমান সময়ত ক্ষমতাত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা। আৰু প্ৰশ্নটো হ'ল এতিয়াৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম ইয়া কিমান নম্বৰৰ মুখ্যমন্ত্ৰী হয়? আপোনাৰ অপশ্যন হ'ল 17তম, 18তম, 20তম ইয়া 15তম। আপুনি এনসাৰটো কমেণ্টত নিশ্চয় জনাব। অলৰাইট, যোৱা 2 দিন আগত ফেচবুক পোষ্ট এটাত আমাৰ পৰচি দেশ বাংলাদেশৰ সন্দৰ্ভত এটা পোষ্ট দেখিলোঁ। পোষ্টটোত লিখা আছে, ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়া আইনখনত চহী কৰিলে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে। বাংলাদেশত এতিয়াৰ পৰা ধৰ্ষণকাৰীক দিয়া হ'ব শাস্তিৰ মৃত্যুদণ্ড। আৰু লিখিছে, ভাৰততো এনেকুৱা আইন বলবৎ কৰিব লাগে। আৰু দিছ ইজ গ্ৰেট। আৰু অভিয়াছলি কথা, আমাৰ পৰচি দেশ এখনত যদি এনে আইন আনিছে, আমাৰ ভাৰতবৰ্ষতো তেনে আইনৰ দাবী উঠিবই। বাট একচুৱেলি এই পোষ্টটো আমি ফেচবুকত পালোঁ, কিন্তু ইয়াৰ সত্যতা কিমান ইয়াৰ ক্ষেত্ৰত মই কিছু ৰিচাৰ্চ কৰিলোঁ, কিন্তু ইণ্টাৰনেট নিউজত মই কোনো ধৰণৰ ছেটিছফাই হ'ব পৰা আৰ্টিকেল নাপালোঁ। অ'কে, এই আইনটো যে বাংলাদেশত বলবৎ হৈছে সেই ক্ষেত্ৰত মই কোনো সঠিক নিউজ আৰ্টিকেল পোৱা নাই। আৰু মই এইটো ক'ব বিচৰা নাই যে মই কোনো আৰ্টিকেল নিউজ পোৱা নাই বুলি এই পোষ্টটোৰ কথা মিছা হ'ব, সেয়া মই ক'ব বিচৰা নাই। হ'ব পাৰে সেই নিউজৰ চৰ্চটো মই পোৱা নাই। অ'কে, যিকি নহওক, মই আপোনাৰ আগত বাংলাদেশৰ 2020ৰ ৰেপ কেছক লৈ এটা আৰ্টিকেল আপোনাৰ আগত ৰাখিম। 2020ৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহৰ ভিতৰতে দেশখনত 889টা ৰেপ কেছ ঘটিছিল। আৰু এই 889টা ৰেপ কেছত 41জন মহিলাৰ মৃত্যু ঘটিছিল। দেশখনত বাঢ়ি থকা ৰেপ কেছক লৈ বাংলাদেশৰ মন্ত্ৰীমণ্ডল চলি থকা ৰেপ কেছত আইন বলৎকাৰীক আজীৱন কাৰাদণ্ডৰ সলনি ফাঁচি দিয়াৰ আইন মন্ত্ৰীমণ্ডলে পাছ কৰিছিল। কিন্তু সেই আইনখনত লাগু কৰাৰ কাৰণে ৰাষ্ট্ৰপতিৰ সন্মতি ইয়া ছিগনেচাৰৰ প্ৰয়োজন হয়। আৰু 2020ত বাংলাদেশৰ ৰাষ্ট্ৰপতি আছিল মহম্মদ আব্দুল হামিদ। 2020ৰ সময়ত চলি থকা বাংলাদেশৰ ৰেপ কেছ ক্ষেত্ৰত আইনখন আছিল ৰেপ কেছ ক্ষেত্ৰত আজীৱন কাৰাদণ্ড। আৰু যদি ৰেপৰ ভুক্তভোগী মহিলাজনৰ মৃত্যু হয়, বলৎকাৰীক আজীৱনৰ সলনি ফাঁচি দিয়াও হয়। অ'কে, আমি বাংলাদেশৰ পৰা আমাৰ দেশ এই ৰেপ কেছৰ ক্ষেত্ৰত কি কয় সেয়া চাওঁ। আমাৰ ভাৰতবৰ্ষত মহিলাৰ সৈতে হোৱা বলৎকাৰীৰ ক্ষেত্ৰত 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত অপৰাধীৰ কাৰাদণ্ড হ'ব পাৰে। আৰু এইটোও কোৱা হৈছে, যদি দলবদ্ধভাৱে মহিলাক ধৰ্ষণ কৰে আৰু মহিলাজনৰ যদি মৃত্যু ঘটে, তেনে ক্ষেত্ৰত আজীৱন কাৰাদণ্ড হ'ব পাৰে। কিছুমান আইন বিচাৰকসকলৰ মতে দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত আৰু যদি ভুক্তভোগী মহিলাজনীৰ মৃত্যু ঘটে, অপৰাধীয়ে মৃত্যুদণ্ড পাব লাগে। আৰু কিছুমান আইন বিচাৰকৰ মতে আজীৱন কাৰাদণ্ডই যথেষ্ট। ৰাইট, অ'কে, আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। নাও টাইম ইন দ্য ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং। হেভ এ গুড ডে।